welcome back to my YouTube channel Saurabh vlog to মানে কি হৈছে মোৰ এতিয়া মানে অলপমান গাটো বেয়া আৰু মানে আজি শিৱৰাত্ৰি যিহেতুকে আৰু আজিৰ দিনতে মোৰ গাটো বেয়া হৈ আছে অলপ তো একো নাই তো আজি যোৱা প্লেন আছিল পামহি কিন্তু যাব নাপালোঁ সেইকাৰণে অলপমান গাটো মানে বেয়া থকাৰ কাৰণে আজি চব জাগাত মানে যোৱা কেঞ্চেল হৈ গ'ল লগৰকেইটাই মানে মাতিছিলে ব'ল অলপমান মন্দিৰৰ পৰা ফুৰি আহোঁ বুলি যাম বুলি ভাবিও যোৱা নহ'ল তো এতিয়া আৰু মানে আমি ভাবিছোঁ আমাৰ ঘৰৰ কাষতে মানে এটা অমৰনাথ মন্দিৰ আছে তাতে যাম আৰু আমাৰ বেলতলা ফিল্ড আছে তাতে এটা মানে মন্দিৰ আছে ন তাতে যাম তো এতিয়া মানে আমি ৰেডি হওঁ আৰু মানে তো এতিয়া যাম তাতে নাম চলি আছে আমাৰ ইয়াৰ ঘৰৰ পৰা শুনাই পায় অমৰনাথ মন্দিৰত তো এতিয়া আমি যাম আৰু ইয়াতে মায়ে চব ৰেডি কৰিছে তো মাও ৰেডি হৈছে এতিয়া মাক নেদেখাওঁ পিছত দেখাম একেলগে পূৰা ৰেডি হৈ যোৱাৰ পিছত তো এইখিনি পূৰা ৰেডি কৰিছে এইটো গাখীৰ পৰিল এইটো তেল এতিয়া ইয়াতে ধূপ চুপ আছে আৰু এইবিলাক তো মই মানে আমাৰ স্কুল বন্ধ দিয়া বহুত দিনেই হৈ গ'ল হা আমাৰ স্কুল বন্ধ দিছিল 12 তাৰিখ ফেব্ৰুৱাৰীৰ তো আজি হৈছে মাৰ্চৰ 8 তাৰিখ মই গাঁৱত গ'লোঁ কিন্তু মই মোবাইলটো নিব নিদিলে মায়ে নাই নিজাকে তো মায়েও কিনিও নিদিয়ে সেইকাৰণে এতিয়া লৈ যাব কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ মানে সেইকাৰণে মই গাঁৱত গ'লোঁ ইমান বঢ়িয়া বঢ়িয়া ভিউ আছিল কিন্তু মই শ্বুট কৰিব নোৱাৰিলোঁ কাৰণ মই মোবাইল নিয়া নাছিলোঁ সেইকাৰণে এতিয়া আৰু ভিডিঅ' দিব পৰা নাই মই ইমান দিন ভাবি চাওক মই ক'ৰবাত ফুৰিব গ'লে মই কি বঢ়িয়া কৰি ভিডিঅ' আপলোড কৰিব পাৰিলোঁ হয় কিন্তু মোৰ মায়ে যিহেতু কিনি নিদিয়ে সেইকাৰণে মোক আপোনালোকে ছাপোৰ্ট কৰক তেতিয়া মই এটা নিজাকে এতিয়া বাজিছে পূৰা 6টা তো এতিয়া আমি যাবৰ কাৰণে ফুল্লি মই তেতিয়াৰ পৰাই ৰেডি মই 5:30টাতে ৰেডি মাৰ জাষ্ট এইমাত্ৰ ৰেডি হৈছে আপোনালোকক দেখাই আছোঁ চাব হা 1 2 3 তো এয়া দি আছোঁ চাকি মানে চাকি বাহিৰতে দি আহিলোঁ এতিয়া ইয়াতে মানে গাখীৰ ঢালিম আৰু মায়ে গাখীৰ ঢালি আছে মই তলত মানে ফুলটো দি আছোঁ তো চাওক এইটো এতিয়া ফুলটো দি আছোঁ তো মোৰ মানে তাতে একো ক'ব নোৱাৰিলোঁ মানে মানুহ আছিল আৰু অলপমান লাজ লাগিছিল সেইকাৰণে মই একো নক'লোঁ এয়া ময়ো গাখীৰটো দিলোঁ তো এইবাৰ আমি আহিছোঁ বেলতলা মন্দিৰটোত মানে বেলতলা ফিল্ডৰ কাষৰ মন্দিৰটোত তো এইবাৰ ইয়াতে বহুত ধুনীয়া কৰি ডেক'ৰেশ্যন কৰা হৈছে চাওক মন্দিৰটো কি বঢ়িয়া কৰি সজাইছে তো ইয়াতে মানে এতিয়া চব ৰেডি কৰি আছে অলপ দেৰিকৈ বামুণ আহিব তো ইয়াতে মায়ে এতিয়া মানে গাখীৰ ঢালি আছে আৰু যোনটো শিৱলিংগ হয় সেইটোত তাতে ময়ো ঢালিলোঁ মই অমৰনাথতো ঢালিছোঁ ইয়াতেও ঢালিছোঁ আমি প্ৰত্যেকবাৰে ইয়াতে আহোঁ অমৰনাথত বেছি যোৱা নহয়েই মানে ইয়াতে অহা হয় প্ৰত্যেকবাৰে পাপাই যিহেতুকে ইয়াতে মানে ডনেশ্যন দিয়ে তো তাৰ কাৰণে আমি ইয়াতে অহা হয় তো ইয়াতে মানে পিছপিনে মন্দিৰৰ পিছপিনে চাকি জ্বলাবৰ কাৰণে কৈছে এইটো ইয়াতে তো ইয়াতে মায়ে চাকি জ্বলাই আছে ময়ো ধূপ জ্বলালোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই লওক